নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 8ৰ অসমীয়া ছাবজেক্টৰ যুগমীয়া শৰাইঘাট চেপ্টাৰৰ 4, 5 আৰু 6 নং কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ইয়াৰ আগতে মই ফাৰ্ষ্ট ভিডিঅ'টোত 2-3 নং কুৱেশ্যন এনচাৰসমূহ দিছোঁ। তোমালোকে সেই ভিডিঅ'টো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাই যাবা, তোমালোকে গৈ ভিডিঅ'টো চাবা। তাৰ আগতে যদি তোমালোকে মোৰ এই চেনেলত নতুন আহিছা তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে 4 নম্বৰ, পাঠত থকা দৰে সংলাপবোৰ লিখা। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জয়ৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল? ইয়াৰ উত্তৰ হ'ব, জহৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক এনেদৰে কৈছিল, অসমীয়া ৰণুৱাসকল, মই যুঁজিয়ে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে খটু থবা, নাইবা মোক বঙাল ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। এতিয়া আহিছোঁ আমি ছেকেণ্ড কুৱেশ্যনলৈ। অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব, অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি এনেদৰে কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। এতিয়াও আমি গ নম্বৰ কুৱেশ্যনলৈ। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি এনেদৰে ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদাঙেৰে দুডোখৰ কৰি কাটিম, পাছতে স্বৰ্গদেউক জনাম। এতিয়াও আমি ঘ নম্বৰ কুৱেশ্যনলৈ। বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? ইয়াৰ উত্তৰটো হ'ব, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক এনেদৰে উপদেশ দিছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। এতিয়াও আমি 5 নম্বৰ, বহলাই লিখা। যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? লিখা। উত্তৰ, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে বেছি প্ৰয়োজন সৈনিক বৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধৰ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। এতিয়াও আমি দ্বিতীয় কুৱেশ্যনটোলৈ। খ নম্বৰ, সেনাপতি কুঁৱা মিৰ্জা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল? বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব, সেনাপতি কুঁৱা মিৰ্জা হাজৰিকাক মোগলে নাৱেক সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কুঁৱা মিৰ্জাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদং নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কুঁৱাই নিজৰ নাও বৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোঁৱাবলৈ। নাচোনৰ তেওঁ দেখি ৰঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কুঁৱাৰ নাওখন খাউতকৈ আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতে অসমীয়া নাও নিজৰ ঠাই পালেগৈ। এতিয়াও আমি গ নম্বৰ কুৱেশ্যনলৈ। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। ইয়াৰ উত্তৰটো হ'ব, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ হ'ল, সুচিন্তিত আঁচনি, বিশেষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ, আৰু আতংকৰূপী বিশ্ববৃক্ষৰ গুৰিয়ে সিপাহীৰ ঠাল-ঠেঙুলিয়ে উৎপাদন। এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 6, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেৰে বিভক্ত। ইয়াৰ উত্তৰটো হ'ব, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেৰে বিভক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই
যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই 2টা চৰাই দিলে। লাচিত বৰফুকনে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। প্ৰলোভন সৰ্প এবাৰ যুদ্ধত শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব। এতিয়াও আমি 6 নম্বৰ কুৱেশ্যনলৈ। বাৰীৰ ভিতৰত পুখুৰী সিঁচাটোৱেও 8টা-10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াৰ উত্তৰটো হ'ব বাৰীৰ ভিতৰত পুখুৰী সিঁচাতেও 8টা-10টা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহীন হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈ ৰণত একেদিন 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ 21জন সৈন্যক 1টা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচাতেও 8টা-10টা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কৰ্মপন্থা গ্ৰহণ আৰু সম্পাদনা এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। এতিয়াও আমি 9 নম্বৰ কুৱেশ্যনলৈ। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ উত্তৰটো হ'ব সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংবদ্ধ এই সদৌ অসমীয়াই দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰ কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। এতিয়াও আমি 10 নম্বৰ কুৱেশ্যনলৈ। আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰটো হ'ব আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সেনাৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পতাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। আশা কৰোঁ তোমালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বাকী কুৱেশ্যন আনচাৰসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে এই লিংকত গৈ ভিডিঅ'টো চাবা। ধন্যবাদ।